খাই অনিষ্টা স্বত্বেও আজি তোমাক ৰাজসভালৈ মতা হৈছে। প্ৰয়োজন গদা কোঁৱৰৰ সন্ধান। আশা কৰোঁ তুমি সিংহাসনৰ প্ৰতি সন্মান আৰু ভক্তি ৰাখি সত্য কথা কৈ ৰাজকুলৰ গৌৰৱ ৰক্ষা কৰিবা। ডাঙৰীয়া, ৰজাৰ আদেশ আমি সকলোৱে সকলোৱে জানে আৰু নকওঁ। ভাবি চাবা জয়মতী, সৌমাৰেশ্বৰ ইন্দ্ৰবংশী স্বৰ্গদেউ অসমৰ ভাগ্যম দাতাত তোমাৰ স্বামীৰ সংবেদৰ প্ৰয়োজন। তুমি জানা আৰু ক'বও লাগিব। জানো কিন্তু নকওঁ। ডাঙৰীয়া, জয়মতী, ৰাজজ্ঞ অৱহেলা কৰিছা। তথাপি নাৰীত্বৰ ওপৰত যথেষ্ট সন্মান আছে বুলিয়েই তোমাক পুনৰ মাতিছো। কিন্তু এইবাৰে শেষবাৰ। কোৱা, গদাপাণি ক'ত? ডাঙৰীয়া, ডাঙৰীয়া, সত্য ধৰি থাকিলে ৰাজ্য নচলে, ৰাজত্ব নচলে। অহংকাৰী মুখ ধৰি তেন্তে তুমি পাঠ্য পুৰস্কাৰ পাবি। সাৱধান কৰা। এই ঘৰ ভিতৰত জেৰেঙা লৰাই যোৱা। ৰাতিয়ে দিনে ৰ'দে বৰষুণে গদাল পাথৰি নিদিয়া মানে চূড়াত উত্তমতা লগাবা। নাৰীক কুমতি বুলিবা। উতলা পানীত গাত ঢালি পখলা পখলা খাই লগাবা। ওপৰ চাটত পিঠি ফাল ফাল কৰিবা। চাওঁ তাই খবৰীয়াৰ কথা কয় নে নকয়। আৰু শুনা, মনত ৰাখিবা, গদাৰ পাতৰি লাগে লাগে আৰু লাগে। নহ'লে বৰ বেয়া লাগে পাই। বিজুলী, মইনো কি কৰিলে তোৰ ভাল লাগিব? তই আহিবি আকৌ, ধেমালি কৰিবি, হৰিণা মাৰিবি, পৰ্বতৰ টিলাত বহি বহি গীত গাবি। তেতিয়াহে মোৰ ভাল লাগিব নহয়। বিজুলী, হাঁহিবলৈ পালো, ধেমালি কৰি নহয় আৰু কি পাগল। বাৰু তয়ে এটা গাচোন, মই বোলো তাক গাবলৈ গ'লো, সি বোলে আকৌ তই গা। শুন তেতিয়াহ'লে। ঐ ৰেণু! আহিবি, আহিবি! ঐ! আহ!
বনৰ সৰিহতেও নাচি বাগি ফুৰো ফুলকে ধুপিলো হে হে হেয়া হে হেয়া হে হেয়া হেয়া হে হে হেয়া হে হেয়া হে হেয়া হেয়া হে হো 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 ও হো হো হে হেয়া হে হেয়া হে হেয়া হেয়া হে হেয়া হে হেয়া হেয়া শুনিলো কি শুনিলি তোৰ বলি আমি আজিৰ পৰা তই হ'লে কৈ থাকিলেও মই আৰু একো নাগাওঁ আজলি লাগিনি ধেমালিও নুবুজো মধুমৰ বাহিৰে বাকী কোৱা মন নুশুনে আজি অত দিলে তাই কত কি নকৰিলো তেওঁ জানো কেনে কৰিলে নকৰিলে এৰা হেৰো যাৰ কপালত যি লিখা আছে তাক কোনে মুচিব তাই এইদৰে আমৰণে মৰিব লগা আছে মৰিব চাচোন চা কথা এষাৰ অমুকত বা তমুকত তাকেইতো তাকেই নকয় তেজ গুটিয়াই গুটিয়াই মৰিব খোজা কেইজনী মানুহ দেখিছ তই কচোন
থাকিলে আমি জানো এৰি দিয়া ভকত বন্ধা হ'ল এতিয়া কি কৰিব লাগে কওক পানী ফুটিছে নে চা পানী পানী
অকৃতজ্ঞ নহয়। মই আহিলো বুজিছো। মই আহিলো। কি কৰিম? কঠোৰ কৰ্তব্য। মই প্ৰাণ পৰ্বতে পৰ্বতে সুৰুতুৰে হতে লগানি মৰমৰ মা গনি গৈ এতিয়া বুকুৰ সমনীয়া নিদিলি চেনেহৰ নিদিলি চেনেহৰ Dice por aquí. মাতৃ-জাতি অবলা ৰমণীৰ ওপৰত অমানসিক অত্যাচাৰ কৰিছে, স্বীকাৰ কৰিছো। শাস্তিদাতা প্ৰজাপালক মই ৰজা নিজে। কিন্তু কথা তাৰ সুফল যে এতিয়াও নকৰে। স্বৰ্গদেউ, সুফল ফুলিবৰ সময় এতিয়াও আছে, কিন্তু সেই সময় কেতিয়া আহিব ডাঙৰীয়া? দিনে ৰাতিয়ে সপোনে দিঠকে চিন্তা চিন্তা কেৱল ঘনামণিৰ চিন্তা। ইফালে জেৰেঙাৰ দৃশ্য দেখি ৰজাৰ মুখে মুখে চুৰি খোৱাৰ কলংক কাহিনী। ৰাজ মুকুটৰ যদি এই মূল্য ডাঙৰীয়া, তেন্তে সেই মুকুট কিহৰ সোণত ঘূৰাই দিব? স্বৰ্গদেউ ঈশ্বৰ, মন্দিৰ প্ৰাৰ্থনা অধীৰ নহ'ব। ৰজাঘৰৰ চাউল খাই এই বন্দীয়ে চুলি পকালে। ৰাজবিষয়া হিচাপে যদি এই বন্ধুসকলৰ বিভাগত স্বৰ্গদেউ কণমাত্ৰ বিশ্বাস আছে, তেন্তে স্বৰ্গদেউ নিশ্চিন্ত হওক। কলংক ৰচনা কৰা প্ৰজাৰ মুখ বন্ধ কৰি গদাপাণিকে বিচাৰি দিয়ক। বৃদ্ধ বৰফুকনৰ অভিজ্ঞতাত চুলি খোৱাৰ লেখ মাত্ৰও সন্দেহ নাই। কিন্তু ডাঙৰীয়া, যি গদাৰ চিন্তাই মোক অস্থিৰ কৰি তুলিছে, সেই গদাক মই হাতৰ মুঠিত নাপাওঁ মানে মই কেনেকৈ সুস্থিৰ হ'ম? কি সংবাদ খগেন বৰুৱা? স্বৰ্গদেউৰ শ্ৰীচৰণত বন্দীয়ে দণ্ডবোধ জনাইছো। স্বৰ্গদেউ ঈশ্বৰ, জয়মতীক আজি 11 দিনেই 9 শাস্তি দিওঁ। তাইৰ মুখৰ পৰা গলা কোঁৱৰৰ এষাৰো সংবাদ উলিয়াব নোৱাৰি স্বৰ্গদেউ শ্ৰীচৰণত নিবেদন কৰিব আহিলো। জানক বৰুৱা! অৰ্থাৎ শ্ৰীচৰণত নিবেদন কৰিবলৈ আহিছা ৰাজদণ্ডৰ নিষ্ফলতা। নিবেদন কৰিবলৈ আহিছা ৰজাৰ দুৰ্বলতা। খগেন বৰুৱা, তহঁতৰ অপদাৰ্থ কাহিনী শুনিবলৈ মই আদেশ দিয়া নাছিলো। মই আদেশ দিছিলো ৰাজসভাত গদাৰ বাতৰি নিবেদন কৰিবলৈ। ডাঙৰীয়া দেউতা, চমতাৰ ছাতে ছাতে গাৰ মঙহ হৈ পৰিছে। বক বককৈ উতলা গৰম পানীয়ে জয়মতীৰ ছাল বখলিয়াই পেলাইছে। পকা অঙঠাৰ দৰে তপত লুৰ হলখা জয়মতীৰ গাত লাগি চেঁচা পৰি এঙাৰৰ দৰে কলা হৈ পৰিছে। তথাপিও তাইৰ মুখৰ পৰা গদা কোঁৱৰৰ এষাৰো সংবাদ উলিয়াব নোৱাৰিলো। ডাঙৰীয়া দেউতা আৰু স্বৰ্গদেউ ঈশ্বৰ, আৰু 2-3 দিনতকৈ বেছি জয়মতী
আবেদন মৃত্যুৰ শেষ মুহূৰ্তত হ'লেও শেষ নিশ্বাসৰ শেষ মুহূৰ্তত হ'লেও জয়াৰ মুখৰ পৰা গদাৰ বাতৰি উলিয়াব নোৱাৰিলে তহঁতৰ শাস্তি প্ৰাণদণ্ড।
ভয়াবহ